পনীৰ আছে, চালাড আছে, জ্বলা ভাজি আছে, মাছ আছে। মোৰ লগৰ এজনী ঘৰত চট ঢালিছে, তাই ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। এয়া মোৰ ননদ হৈ এগৰাকী আৰু মোৰ ল'ৰা পেঞ্চতে পঢ়া আমি একেলগতে। দুৰ্গা পূজা শেষ হ'লে টাউনখন একেবাৰে নিজান নিজান লাগিছে, যেনে কোনো নাই। গড়আলিতে ছাইডকৈ গাড়ীখন ৰাখি ল'লোঁ। মই ভাবিলোঁ মই মিঠাই অলপ লৈ লওঁ, তাৰপিছত তাইৰ কাৰণে, নহ'লে যোৰহাট সীমা হোটেলৰ পৰাই ল'লোঁ। তাৰে মিঠাইবোৰ সিহঁতৰ ঘৰ পালোহি আৰু ছটাইত। এতিয়া মিস্ত্ৰীবিলাকে কাম কৰি আছে, সকলোৱে বিজি আৰু তাতে ওপৰত ছট ঢালি আছে। নমস্কাৰ। ঠিক আছে, মই অলপ ব্যস্ত অকলে দিলি যে খাবলৈ আমি পিছত খাম নে? আপোনালোকক দেখাবলৈ নহ'ল তাই কি বনালে, তথাপিও মই কৈ দিছোঁ ৰ'ব। মাছ বনালে, তাৰপিছত দাইল আছিলে, তাৰপিছত চালাড আছিলে, তাৰপিছত জ্বলা পচলা আছিলে, তাৰপিছত আৰু পনীৰ আছিলে, আচাৰ আছিলে, নেমু। ডাঙৰকৈ আছিলে, সেইবোৰ কাটিবলৈ লাগিছে নাই? সেইকেইটা লৈছে। কি হয়নো কিনো গন্ধটো চা। কি হয়? কিনো জানো কিনো কি কাম আহে সেইটো? অকণমান লৈ লোৱা কি কৰিম? নাই, জেগা নাই ৰুবলৈ আমাৰ। পিছফালে এইজোপা আছে। পিছফালে মাটি লোৱা, তাতে লগাই দিব। কি দে পান দিছে চামতে গোটেইডাল সেইটো ছিঙিয়ে নাপা আজিয়ে দেখিছোঁ। ক'ত থাকিব? এইটো কি হয়নো? পিয়ালি পালেং বুলি কৈছে। টাবত লাগিলে হৈ যাব।
ডাঙৰ মাছ হ'লে পাই যাব বহুত পাব এইটো কি হয়নো বিৰিয়ানী পালে আহিলে টাটা কৰি দিবা কৰ আহিবা দেই আকৌ